Hello everyone, I'm Mrigakshi. Home cooking with Mrigakshi আপোনালোকক স্বাগতম জনাইছো। আজি মই Rohu Fish Kalia ৰেচিপি এটা আপোনালোকৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব। মই এই ফিশ কালিয়াটো বনাবৰ বাবে ৰৌ মাছৰ ব্যৱহাৰ কৰিছো। আপোনালোকে যিকোনো ডাঙৰ মাছ এটা ব্যৱহাৰ কৰিব পাৰে। কেতিয়াবা মাছখন অলপ বেলেগ ধৰণেৰে খাই ভাল লাগে নহয় জানো? তেনেহলে ৰেচিপিলৈকে আগবাঢ়ো। ৰেচিপিলৈ আগবাঢ়াৰ আগতে যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিঅ'টোত এটা লাইক আৰু মোৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া মই মাছখিনি ভালদৰে মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবৰ বাবে মই ইয়াত হালধি পাউডাৰ 1 চামুচ আৰু নিমখ 1 চামুচ লৈছো। তাৰ পাছত মই গৰম তেলত এখিনি ভালদৰে ডিপ ফ্ৰাই কৰি ল'ম। মাছখিনি ভজাত যদি ভাল নহয় তেনেহলে পিছলে আঞ্জাখনত এটা স্মেল থাকি যায় যেটো খোৱাৰ টাইমত ভাল নালাগে। মোৰ মাছখিনি ভজা হৈ গ'ল। এতিয়া মই নেক্সট প্ৰসেছলৈ আগবাঢ়িছো। ইয়াত মই মিডিয়াম সাইজৰ পিয়াজ, বিলাহী, আদা আৰু জলকীয়া দুটা লৈছো। এইখিনি মই ভালদৰে মিক্সিত পিছি ল'ম। এতিয়া এটা বাটিত মই হালধি পাউডাৰ 1 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ আৰু জিৰা পাউডাৰ 1 চামুচ লৈছো। তাৰে পাছত অন্য এটা বাটিত মই দৈ 4 টেবুল চামুচ ফেটি লৈছো। এইখিনি মই ৰেডি কৰি লৈছো যাতে আমাৰ ৰন্ধা সময়খিনি ৰাহি হৈ যায়। এতিয়া যিখন কেৰাহীত মই মাছ ভাজিছিলো সেই একেখন কেৰাহীতে মিঠাতেল লৈছো। ভালদৰে গৰম হোৱাৰ পাছত মই ইয়াতে তেজপাত দুখিলা, শুকান জলকীয়া এটা আৰু গোটা জিৰা দিছো। ভালদৰে গৰম হোৱাৰ পিছত যিখিনি মই মছলা পিছি ৰাখিছিলো মিক্সিত সেইখিনি মই ইয়াতে ঢালি ললো আৰু এইখিনি এতিয়া মই ভালদৰে ভাজিম। যেতিয়ালৈকে আপোনাৰ মছলাৰ ৰ স্মেলটো নাযায় তেতিয়ালৈকে ভালদৰে ভাজিব লাগে। তাৰে পাছত মই ইয়াতে নিমখ দিছো। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো এডজাস্ট কৰি ল'ব পাৰে। ইয়াৰে পাছত যিখিনি মই হালধি, জিৰা গুৰি, ধনিয়া গুৰি আৰু ৰেড চিলি পাউডাৰ মিক্স কৰি থৈছিলো বাটিটোত এইখিনি মছলাৰ ওপৰত মই ঢালি পেলাই পুনৰবাৰ ভাজিছো। মই মছলাখিনিৰ তেলটো নেৰালৈকে এনেদৰে ভাজি থাকিম। চেনি দিছো মই ইয়াত আধা চামুচ। চেনি দিলে আপোনাৰ আঞ্জা হওক বা যিকোনো বস্তুত ৰংটো খুব ধুনীয়া হয়। তাৰে পাছত ফেটি ৰাখা দৈখিনি মই এই মছলাখিনিত মিক্স কৰি লৈছো। ভালকে লৰাব লাগিব। এইখিনি হোৱাৰ পিছত মই অকমান কুহুমীয়া গৰম পানী মছলাখিনিত ঢালি ললো। আঞ্জাখনত প্ৰায় উতল আহিলেই এতিয়া মই ইয়াতে মাছখিনি এড কৰি দিম। মই এতিয়া আঞ্জাখন ভালদৰে উতলিব দিম। এয়া দেখিছে আঞ্জাখন ধুনীয়াকৈ গ্ৰেভি হৈছে। পানীখিনি ভালেখিনি শুকাই গৈছে। ইয়াৰে পাছত মই ইয়াতে কিচমিচ দিছো। প্ৰায় ৰেডি হৈ গ'ল আমাৰ। এয়া চাওক ফিশ কালিয়া ৰেডি হৈ গ'ল। ৰংটো খুবেই ধুনীয়া হৈছে নহয় জানো? ট্ৰাই কৰি চাব। মই ষ্টেপ ৱাইজ দেখাই গৈছো। আপোনালোকে ফলো কৰিব। আশা কৰিছো আপোনালোকে আজিৰ এই ফিশ কালিয়া ৰেচিপিটো চাই ভাল পাইছে। এনেধৰণেৰে ৰান্ধা মাছৰ আঞ্জা আপোনালোকে ভাতৰ লগত খাব পাৰে। খুবেই টেষ্টি লাগে।
আজি যদি আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ ধন্যবাদ